ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডো হৈছে একবিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত এজন। তেওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে বিশ্বৰ কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাৰ কাহিনীয়ে সকলো বয়সৰ লোককে নিজৰ সপোন পূৰণ কৰিবলৈ অহৰহ অনুপ্ৰাণিত কৰি আহিছে। ক্ৰিষ্টিয়ানো ৰনাল্ডো dos Santos Aveiro 1985 চনৰ 5 ফেব্ৰুৱাৰীত পৰ্তুগালৰ মাদেৰাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম হুছে ডিনিছ আভিৰো আৰু মাতৃৰ নাম মাৰিয়া ডলোৰেছ dos Santos Aveiro। অতি দুখীয়া পৰিয়ালত ডাঙৰ দীঘল হোৱা ৰনাল্ডোৱে সৰুতে খালী ভৰিৰে ফুটবল খেলি নিজৰ দক্ষতা বৃদ্ধি কৰিছিল। শৈশৱৰ সেই কঠিন পৰিস্থিতিৰ পিছতো তেওঁ ফুটবলৰ প্ৰতি থকা সপোন কেতিয়াও এৰি দিয়া নাছিল। কৈশোৰ অৱস্থাত হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছতো তেওঁ হাৰ মনা নাছিল। চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁ অতি সোনকালে পুনৰ ফুটবল খেলপথাৰলৈ উভতি আহিছিল। তেওঁৰ জীৱনৰ এই অদম্য সাহসে পিছলৈ তেওঁক বিশ্বৰ এজন মহান খেলুৱৈ হিচাপে গঢ়ি তুলিলে। 2003 চনত ইংলিছ প্ৰিমিয়াৰ লীগৰ বিখ্যাত ক্লাব মানচেষ্টাৰ ইউনাইটেড যোগদান কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ পেলায়। তাত তেওঁ নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে কেইবাটাও গুৰুত্বপূৰ্ণ খিতাপ অৰ্জন কৰে। 2008 চনত তেওঁ প্ৰথমবাৰৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বেলন ডি অৰ লাভ কৰে। 2009 চনত ৰনাল্ডোৱে ৰিয়েল মাদ্ৰিদ দললৈ স্থানান্তৰিত হৈ নতুন ইতিহাস সৃষ্টি কৰে। তাত তেওঁ অসংখ্য অভিলেখ ভংগ কৰি ক্লাবটোৰ সৰ্বকালৰ সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয়। তাৰ পিছত তেওঁ জুভেন্টাছ আৰু পুনৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। বৰ্তমান তেওঁ ছৌদি আৰবৰ আল নাছৰ ক্লাবৰ হৈ পেছাদাৰী ফুটবল খেলি আছে। বয়স বৃদ্ধি পোৱাৰ পিছতো তেওঁ নিজৰ শাৰীৰিক সুস্থতা আৰু ফিটনেছৰ বাবে সদায় সক্ৰিয় হৈ থাকে। ফুটবলৰ উপৰিও তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়ি তুলিছে। তেওঁ পৰ্তুগাল ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে 2016 চনত ইউৰো কাপ জয় কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গল কৰা পুৰুষ খেলুৱৈ হিচাপেও গৌৰৱ অৰ্জন কৰিছে। তেওঁৰ এই অভিলেখসমূহ ভৱিষ্যতৰ খেলুৱৈসকলৰ বাবে সদায় আদৰ্শ হৈ ৰ'ব। প্ৰমাণিত হৈছে যে ক্ৰিষ্টিয়ানো ৰনাল্ডো কেৱল এজন খেলুৱৈ নহয়, তেওঁ হৈছে কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ এক জীৱন্ত প্ৰতীক। তেওঁৰ অনুপ্ৰেৰণাদায়ী যাত্ৰাই আমাক শিকায় যে সপোন সদায় বাস্তৱ কৰিব পাৰি। অনাগত বহু দশক ধৰি তেওঁৰ নাম ফুটবল জগতত সোণালী আখৰেৰে জিলিকি থাকিব।